নমস্কাৰ সকলোকে। তো আজি এটা বহুত ধুনীয়া দিন আমাৰ ইণ্ডিয়াৰ কাৰণে, সমূহ ভাৰতবাসীৰ কাৰণে। তো সমূহ চব আমাৰ ইণ্ডিয়ান যিমান আছে সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে। আজিৰ দিনটো বহুত এটা ধুনীয়া দিন, কাৰণ এই দিনত আমাৰ যোনবোৰ পূৰ্বকালৰ আমাৰ গ্ৰেণ্ডফাদাৰ, গ্ৰেট গ্ৰেণ্ডফাদাৰ আছিল, সিহঁতে এটা সময়ত আমাৰ কাৰণে তেজ, ঘাম, চকুৰ পানী চব দিছিল আমাৰ কাৰণে। সেইবাবে আজি আমি দিনটো পাইছোঁ। তো এই দিনটোৰ কাৰণে বহুত প্ৰাউড আমি। তো আশা কৰোঁ যিমান আমাৰ ইণ্ডিয়ান বন্ধু আছে সকলোৱে আজি দিনটো ধুনীয়াকৈ চেলিব্ৰেট কৰে। তো আজি আমি গংগা যমুনা ৰিজৰ্টৰ ফালৰ পৰা আজি ইণ্ডিয়া ফ্লেগটো হইষ্ট কৰিব ওলাইছোঁ। তো আশা কৰোঁ চবেই আজি ধুনীয়াকৈ আমাৰ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰে। লগতে আজি আমাৰ বহুত প্ৰগ্ৰেম হ'ব, ধুনীয়া খানা বনাই আছোঁ আমি। তো যিমান আমাৰ আলহী গেষ্ট আহি আছে ৰিজৰ্টত, সকলোৱে যেন আহি বহুত ভাল পায়। তো তাৰ কাৰণে বহুত প্ৰিপেৰেশ্যন ৰেডি কৰিছোঁ, জেগাবোৰ ধুনীয়া কৰিছোঁ, বহুত জেগাত ফ্লেগ লগাইছোঁ, এটা ধুনীয়া পৰিৱেশ সৃষ্টি কৰিছোঁ। তো আহক আমি চেলিব্ৰেট কৰিছোঁ দিনটো একদম ধুনীয়াকৈ, আৰু আশা কৰোঁ বহুত ধুনীয়া যায় দিনটো। আৰু আহি থকা বছৰ পিছলৈ আমাৰ ইণ্ডিয়াখন সদায় যেন ধুনীয়া হৈ গৈ থাকে, যিহেতু আমি এটা ডেভেলপিং কাণ্ট্ৰি। তো ডেভেলপিং হৈ এনেকুৱা এটা দিন আহিব য'ত ইণ্ডিয়াখন পৃথিৱীত সদায় টপত থাকিব। কাৰণ এটা সময়ত আমাৰ গ্ৰেট গ্ৰেণ্ডফাদাৰে ইমান কষ্ট কৰিছিল, ইমান ঘাম আছিল, তেজ আছিল। তো তাৰ বাবে ভৱিষ্যত আমি যদি কেতিয়াবা লাগিব লগা হয়, আমাৰ নিজৰ ঘাম, তেজ আৰু সকলো বিন আমি লগাই দিম আমাৰ নিজৰ ইণ্ডিয়াৰ কাৰণে, নিজৰ অসমৰ কাৰণে। তো জয় হিন্দ, জয় অসম। नमन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। আজি দিনটো আমাৰ একদম ভালে যাব। আমাৰ চব আজি ৰিজৰ্টৰ মেম্বাৰ লগত আমাৰ যিমান চিনাকি আছে সকলো আহিছে। বাকী বহুতবোৰ আমাৰ অলৰেডি কামত লাগি আছে, কাৰণ দিনত যিমান খানা বনোৱা হ'ব, চ' আমাৰ একদম লোকেল ফিচাৰী খানা বনি আছে। আমাৰ লোকেল যোনটো চিকেন, সেইটো আমাৰ নিজৰ ফাৰ্মৰ। চ' চবখিনি ৰেডি কৰি আছোঁ আমাৰ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনৰ লগত। মিউজিক ইভেণ্টো হ'ব। তো আশা কৰোঁ সকলো আহে আমাৰ ইয়াতে, আৰু সকলোৱে আহি বহুত ভাল পায়। ধন্যবাদ।